নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ' লৈ আপোনালোকক স্বাগতম সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে ধৃতিমান কলিতাৰ ওপৰত আপোনালোকে গম পাই যে ধৃতিমান কলিতাই বিভিন্ন চেলিব্ৰিটিসকলক প্ৰেংক কল কৰি দৰ্শকসকলক হহুৱায় তেনেকৈ প্ৰেংক কলৰ ভিডিঅ' বনাই বৰ্তমান ধৃতিমান কলিতাৰ ইউটিউব চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তাৰে চেলিব্ৰেশ্যন তেখেতে কেনেকৈ কৰিছে গম পায়নে চাই লওক বাকি আমাৰ আজি 100K সেলিব্ৰেশন আৰম্ভ হৈ গৈছে কেক চেক কাটিলো ধুনীয়া কৰি এফালে পুৰা হাল্লা হৈ আছে আৰু থেংক ইউ সো মাচ সকলো প্ৰত্যেকজন মানুহক মই ষ্টৰিটোৰ দ্বাৰা সকলোকে থেংক ইউ দিম কাইলৈ আৰু এটা খাতাৰনাক সেলিব্ৰেশন কৰিম যেটো কন্টেন্টৰ দ্বাৰা দেখিব বাকি হেৰ ব্লগ বনালে মানে কি ডাইৰেক্ট সব বনাব ওই বাকি কিবা কবে নেকি একদম আৰু গাইস পুৰা এনজয় অলপ খাবি অলপ থবি বেটা না এই কিবা কবে সো আমাৰ নেক্সট আপডেটটো হৈছে ভিক্টৰ দাস আৰু ডিম্পু বৰুৱাৰ ওপৰত বন্ধুসকল ভিক্টৰ দাস আৰু ডিম্পু বৰুৱাৰ মাজত আৰু এখন জেং লাগিছে নেকি কাৰণ ভিক্টৰ দাসে ৰিসেন্টলি সৰস্বতী পূজাৰ দিনা ডিম্পু বৰুৱা আৰু ধ্ৰুৱ যে কলিতাক লৈ এটা পোষ্ট কৰিছে য'ত তেখেতে লিখিছে যে আজি ডিম্পু আৰু ধ্ৰুৱক কৰবাত দেখা পালে জনাবিচোন তাৰপিছত তেখেতে হোৱাটছআপৰ নাম্বাৰটো দিছে তাৰপিছত তেখেতে ডিম্পু বৰুৱাৰ পাৰ্সোনেল ফোন নাম্বাৰটো দি পুনৰ এবাৰ কন্ট্ৰভাৰ্সিত সোমাই পৰিছে পোষ্টটো তেখেতে লিখিছে যে ধ্ৰুৱ কলিতা আৰু ডিম্পু বৰুৱাক যতে দেখা পোৱা যায় তাৰ লাইভ লোকেশন তেখেতক শ্বেয়াৰ কৰিব লাগে আৰু অকমান সময় ৰখাই থব লাগে তেখেতে হেনো তেওঁলোকক ইন্টাৰভিউ ল'ব আপোনালোকে গম পাই যে ইয়াৰ আগতেও ভিক্টৰ দাসে ডিম্পু বৰুৱা আৰু ধ্ৰুৱ কলিতাক সমালোচনা কৰি নিজেও কন্ট্ৰভাৰ্সিত সোমাই পৰিছিল পিছত ইনষ্টাগ্ৰাম লাইভত তেখেতে দুইজনকে সৰি বুলিও কৈছিল এই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেন্ট কৰক আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ সকলৰ নিউজ আপডেট পাই থাকিব বিচাৰে তেনেহলে সাবস্ক্ৰাইব কৰক সো আমাৰ নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰতে আপোনালোকে গম পায় নে ডিম্পু বৰুৱাই কৰিলে ৱৰ্ল্ড ৰেকৰ্ড কি আৰু কেনেকৈ হেয়া জানিবৰ বাবে ভিডিঅ'টো চাই থাকক হেয়া জানিবলৈ ৰিসেন্টলি তেখেতে ইনষ্টাগ্ৰাম ষ্টৰীত পোষ্ট কৰা এটা ভিডিঅ' চাই লওক হে দোস্তো এটা বিশ্ব ৰেকৰ্ড মানে মোৰো নাম চাগে যাব তাতে তো কি নাম কি বিশ্ব ৰেকৰ্ড ডিম্পুজ ব্লগৰ এটা মজা ভিডিঅ' দিছো চাব আল্টিমেট পাব ডিম্পুজ ব্লগৰ এতিয়া যাওক চাওক আৰু তেখেতে ইউটিউবত পোষ্ট কৰা এই ভিডিঅ'টোৰ এটা সৰু ক্লিপ মই আপোনালোকৰ আগত আগবঢ়ালো আমি এটা বহুত স্পেচিয়েল জাৰ্নি কৰিব ওলাইছো এই যাত্ৰাৰ আৰম্ভণি হৈছে জোৰ পৰা ব্ৰহ্মপুত্ৰ আৰম্ভণি মানে ভাৰতত অৰুণাচলৰ গেলিগৰ পৰা এনেকে ৰাফটিং কৰি কোনো মেচিন লগোৱা নাই বটত এনেকে বঠা মাৰি 916 কিলোমিটাৰ যাব লাগিব ব্ৰহ্মপুত্ৰ য'ত ভাৰতত শেষ হৈছে বাংলাদেশ বৰ্ডাৰ তালৈ তো এইটো চৰকাৰৰ মিনিষ্ট্ৰি অফ ডিফেন্সে কৰি আছে ৰক্ষা মন্ত্ৰালয় আৰু মোকো ইয়াত অন্তৰ্ভুক্ত কৰিলে ময়ো গৈ আছো ব্ৰহ্মপুত্ৰলৈকে বলক আৰু এটা কথা গম পাই বেয়া মজা লাগি আছে মোৰ যে যিহেতু এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব তো মোৰ নামটো এই ৰেকৰ্ডৰ লিষ্টত থাকিব মানে ময়ো এটা সাধাৰণ হ'লেও পাৰ্ট হ'ব পাৰিলো না এই নিবাস টিমৰ লগত সো আমাৰ নেক্সট আপডেটটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত আপোনালোকে গম পাই যে বিকাশ চেত্ৰীয়ে ভ্লগ ভিডিঅ' বনায় কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে বিকাশ চেত্ৰী কোনো শ্বৰ্ট ফিল্ম বা চিনেমাৰ কামত ব্যস্ত হৈ আছে ৰিসেন্টলি তেখেতে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত দিয়া এটা ভিডিঅ' চাই লওক একদম তল হেৰি থাকে বহুত টেঙৰ আছে এই বিষয়ে আপুনি কি ভাবে তলত কমেন্ট কৰক সো আমাৰ নেক্সট আপডেটটো হৈছে ভাইলেট পিজি চেনেলৰ পৰমা গগৈৰ ওপৰত আপোনালোকে নিশ্চয় পৰমা গগৈক চিনি পায় নমতা বিয়া খাই ভিডিঅ' বনাই জনপ্ৰিয় হোৱা পৰমা গগৈৰ মুকলি হৈছে নতুন শ্বৰ্ট ফিল্ম যাৰ নাম হৈছে ৰতনপুৰ আপোনালোকে যদি এতিয়াও সেই শ্বৰ্ট ফিল্মখন চোৱা নাই যাওক আৰু চাওক লিংকটো মোৰ ডেছক্ৰিপশ্যনত আছে কলিজাজনী ঐ ইমান মৰম লাগিছে দেখি ৰ'ব পৰা নাই এটলিষ্ট মাইনা পোৱালি এটা হলে মানুহেতো মাক বুলি গম পাব আৰু মইনাটোৰ বাপেক মই হ'ম আপুনি যি ভাবিছে সব ফপৌ বুজিছে আজিকালি বোৱাৰীহে মেইন জীয়ৰী ছোৱালী লাভাৰ মাৰ্কেটত নাইকিয়াই হ'ল তেনেহলে ফেমিলি প্লেনিং কেঞ্চেল ঐ ৰশ্মিক দেখা নাই যে এইটো ৰশ্মিৰ ঘৰ নহয় মোৰ মানুহজনীহে ঘৰ আপুনি মানুহজন ভাল কাৰণেহে আপোনাৰ লগত বিয়াত বহিলো কিন্তু পাৰ্চনেলি মোৰ এনজয় কৰা বয়স এটা এতিয়াও আছে
সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ